নমস্কাৰ বন্ধুসকল, আজি ভাত খাবলৈ লৈছো। এতিয়া পালেং শাক আৰু মাছৰ তৰকাৰী আৰু বেঙেনা ফ্ৰাই। আৰু নাতিটোৱে খাবলৈ লৈছে এয়া ব্ৰইলাৰ মাংস আৰু ভাত। বন্ধুসকল, এতিয়া আৰম্ভ কৰোঁ খাবলৈ। আপোনালোকে খালেনে বাৰু? নাই খোৱা যদি মোৰ ভিডিঅ'টো চাই আপোনালোকক খাবলৈ আৰম্ভ কৰক। মজা হৈছে তৰকাৰী। লোকেল মাছ। মাছটো বৰ সোৱাদ। এইটো থৈ লোৱা, ওচৰ লোৱা। মই নিজে মাছ বিকো যে বন্ধুসকল, সেইকাৰণে এদিনো সুদা ভাত খাবলৈ মন নাযায়। মাংস খাই ইমান ভাল নাপাওঁ। মাংস মোৰ বেছি প্ৰিয়। মাছটো মোৰ বেছি প্ৰিয়।
আপোনালোকে মাছ খাই ভাল পায় নে নাপায় কমেণ্ট কৰি জনাব কোনে কোনে মাছ বেছি ভাল পায় খাই Apa gua? বন্ধুসকল ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকে লাইক কমেণ্ট কৰিব আৰু যদি ভিডিও চাই ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব